নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছত। আজি আমি থাৰ্ড গ্ৰেডৰ কেণ্ডিডেটসকলৰ কাৰণে যোনটো স্কিল টেষ্ট হ'ব, য'ত নেকি আমাৰ কম্পিউটাৰ টেষ্ট হ'ব, সেই স্কিল টেষ্টৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। আৰু এইটো ভিডিঅ'ৰ শেষলৈ আমি স্কিল টেষ্টত কিমান নম্বৰ থাকিব, 15 নে 25 নম্বৰ, সেইটোলৈ এটা কনফিউজন চলি আছে কেণ্ডিডেটসকলৰ মনত। সেইটো আমি আজি ইয়াতে প্ৰুফ লৈ পেলাই আমি এইটোক ডিছকাশ্যন কৰিম। প্ৰমাণ সহকাৰে আমি চাম যে কিমান নম্বৰ থাকিব স্কিল টেষ্টত। তো গতিকে আহক দেৰি নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু এটা কথা ইয়াত মই কৈ দিব বিচাৰোঁ। তো কিছুমানে হয়তো ভাবিছে যে আমি এতিয়াৰ পৰা স্কিল টেষ্ট বা ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব লাগিব নেকি, বা লোৱাটো উচিত হ'ব নেকি, ইমান আগৰ পৰা আমি কিয় প্ৰিপাৰেশ্যন কৰিম স্কিল টেষ্টৰ কাৰণে। তো এইখিনিতে মই এটা কথা কৈ দিব বিচাৰোঁ। আপোনালোকে নিশ্চয় উছেইন বল্টৰ নাম শুনিছে। তেওঁ এজন স্প্ৰিণ্টাৰ হয়, এথলেটিক হয়। উছেইন বল্টে যেতিয়া 2012ত যেতিয়া অলিম্পিকৰ গ'ল্ড জিকিছিলে আৰু তেওঁ এটা অলিম্পিক ৱৰ্ল্ড ৰেকৰ্ড যেতিয়া তেওঁ স্থাপন কৰিব পাৰিছিলে, তেওঁ 100 মিটাৰ স্প্ৰিণ্টিংটো 9.63 ছেকেণ্ডত কমপ্লিট কৰিব পাৰিছিলে। তেতিয়া তেওঁ এটা ষ্টেটমেণ্ট দিছিলে যে মই 4 বছৰ প্ৰেক্টিছ কৰোঁ, 4 বছৰ মই প্ৰেক্টিছ কৰোঁ 9 ছেকেণ্ডৰ কাৰণে। মানে তেওঁ কৈছে 9 ছেকেণ্ডৰ কাৰণে, 9 ছেকেণ্ডৰ এটা সময়ৰ কাৰণে তেওঁ 4 বছৰ প্ৰেক্টিছ কৰে। কথাটোৰ মিনিং আপোনালোকে হয়তো বুজি পাইছে। যেতিয়া আপুনি চাকৰিটো পাই যাব, চাকৰি পোৱাৰ পিছত চাব, আপুনি এতিয়া বহুতে যিসকলে চাকৰি কৰা নাই আগত, তেওঁলোকে মনে মনে আমি ভাবোঁ যে চাকৰি পালে জানো আমাৰ লাইফটো কেনেকুৱা হয়, আমাৰ মানে এটা অনুভূতিটো কেনেকুৱা হ'ব, সেইটো আমি চিন্তা কৰোঁ। কিন্তু চাকৰি পোৱাৰ পিছত খুব তেনেকুৱা এটা একো ফিল নহয়, মানে তেনেকুৱা কোনো অনুভূতি নহয়। কিন্তু আমি মানে অলপ সময়ৰ কাৰণে আমাৰ ভাল লাগে, তাৰপিছত লাইফটো আগৰ নিচিনাই হৈ যায়। তো এই যে অলপ সময়ৰ ভাল লগাটোৰ কাৰণে আমি বহুত সময় প্ৰেক্টিছ কৰিব লাগে। উছেইন বল্টে সেইটোৱে কৈছে যে 9 ছেকেণ্ডৰ এটা সময়ৰ কাৰণে, এটা মানে 9 ছেকেণ্ডৰ পাৰফৰ্মেঞ্চৰ কাৰণে তেওঁ 4 বছৰ প্ৰেক্টিছ কৰিব লাগিছে। তো তেওঁ চাওক, অলিম্পিকত গ'ল্ড জিকা আৰু ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰা মানুহ এজন সাধাৰণ মানুহ নহয়। আৰু তেওঁৰ সেই 2012 চনৰ যোনটো ৱৰ্ল্ড ৰেকৰ্ড, আজিলৈকে কোনো স্প্ৰিণ্টাৰে সেইটো ভাঙিব পৰা নাই। আৰু উছেইন বল্টৰ নামটো সকলোৱে জানে চাগে। এথলেটিকৰ ফিল্ডত তেওঁ এজন মানে বহুত, যেনেকৈ ক্ৰিকেটৰ ফিল্ডত শচীনৰ নামটো হয়, তেনেকুৱা উছেইন বল্টৰ নামটো মহান খেলুৱৈৰ মাজত পৰে। তো আপোনালোকে এইখিনিতে যদি জানে আপোনালোকে যে উছেইন বল্ট কোনটো দেশৰ পৰা আহে আৰু কোনটো দেশক তেওঁ ৰিপ্ৰেজেণ্ট কৰে, কোনটো কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰে অলিম্পিকত, সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু লগতে এইটোও জনাব যে 2012 চনত অলিম্পিকটো ক'ত অনুষ্ঠিত হৈছিলে। তো ঠিক আছে, এইখিনি কথা কৈ ল'লোঁ যাতে আপোনালোকে গম পায় যে আমাৰ প্ৰিপাৰেশ্যনৰ যোনটো প্ৰয়োজনীয়তা সেইটো কিমান। প্ৰিপাৰেশ্যন বহুত কৰিব লাগে, তাৰপিছত আমি ফলটো অলপ সময়ৰ কাৰণেহে পাওঁ। তো অলপ সময়ৰ ভাল ফলৰ কাৰণে আমি বহুত সময় মানে হাৰ্ডৱৰ্ক কৰিব লাগে। তো ঠিক আছে, আমি আগবাঢ়োঁ। তো চাওক বন্ধুসকল, যেতিয়া আপোনালোকে স্কিল টেষ্টত যাব বা আপোনালোক যেতিয়া কম্পিউটাৰ টেষ্টত যাব, তেতিয়া আপোনালোকে কি কাম কৰিব, ক্ৰন'লজিকেলি মই ইয়াত লিখি দিছোঁ। আপোনালোক প্ৰথম যাব, মই বাৰে বাৰে কৈ আছোঁ, আপোনালোক 1 ঘণ্টা হাতত সময় লৈ যাব। যিসকলে যোৱাবাৰৰ পৰীক্ষা দিছিলে তেওঁলোকে গম পায়, বা যিসকলে যোৱাবাৰৰ কেণ্ডিডেটসকলৰ লগত কথা পাতিছে তেওঁলোকে গম পায় যে আমাৰ যোনটো স্কিল টেষ্টত বা ইণ্টাৰভিউটো তথাপি ঠিক আছে, কিন্তু স্কিল টেষ্টৰ ক্ষেত্ৰত আমাৰ যোনবিলাক চেণ্টাৰ থাকে তাত বহুতো মানে বেমেজালি হোৱা দেখা পোৱা যায়, মানে ইমান ছিষ্টেমেটিক নহয় কামবোৰ। গতিকে আপোনালোকে হাতত সময় লৈ যাব। তেওঁলোকে আপোনাক যোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব। তো ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনালোকে ধুনীয়াকৈ কৰিব, আৰু আপোনালোকৰ এটেণ্ডেঞ্চ লোৱা হ'ব। এটেণ্ডেঞ্চত আপোনালোকে চহী কৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব। আৰু যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো সোনকালে হৈ যাব, যিমান সোনকালে আপোনালোক যাব ইমান সোনকালে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈ যাব। এইটো হোৱাৰ পিছত আপোনালোক কম্পিউটাৰ লেব যোনটো থাকিব, সেইটো লেবত আপোনালোকে এণ্টাৰ কৰিব। 2 নম্বৰ আপোনাৰ কাম সেইটোৱেই যে আপুনি কম্পিউটাৰ লেবটোৰ ভিতৰলৈ যাব। যোৱাৰ পিছত আপুনি কি কৰিব, আপুনি কম্পিউটাৰ চেক কৰিব। আপোনাক হয়তো মেক্সিমাম চান্সেছ সেইটোৱে আছে যে আপোনাক কোনো নিৰ্দিষ্ট কম্পিউটাৰ দিয়া নহ'ব। লেবটোৰ ভিতৰত আপুনি য'ত গৈ বহিব পাৰে সেইটোৱে আপোনাৰ কম্পিউটাৰ হৈ যাব। গতিকে আপুনি যিমান সোনকালে যাব ইমান ভাল। আপুনি যাব, গৈ পেলাই আপোনাৰ এটা কম্পিউটাৰ বাছনি কৰি লওক, আৰু সেইটো বাছনি কৰোঁতে আপুনি কম্পিউটাৰটো খুব ভালকৈ চাই লওক যে তাত গোটেইখিনি মানে যোনটো আমাৰ হাৰ্ডৱেৰবিলাক আছে সেইবিলাক ঠিক আছেনে নাই। আপুনি চাব যে মাউচটো ভালদৰে কাম কৰিছেনে নাই, আপুনি
চাব যে কীবৰ্ডখনে ভালদৰে কাম কৰিছেনে নাই আপুনি কীবৰ্ডৰ কীকেইটা অলপ টিপি চাব যে এইকেইটাই ভালদৰে কাম কৰিছেনে নাই কাৰণ কি এইবিলাক লেবত সদায় কম্পিউটাৰবিলাক ব্যৱহাৰ হৈ থাকে তো কেতিয়াবা কি হয় আমাৰ কিছুমান যেনেকৈ মেচিন বস্তু হয়তো তো কিছুমান জেগাত আমাৰ হয়তো কীবৰ্ডেৰে ধৰি লওক কোনোবা এটা কি বোলে কাম কৰা নাই এইটো ঢিলা হৈ গৈছে তো তেনেকুৱা আপুনি তেনেকুৱা কম্পিউটাৰত বহি আপোনাৰ পৰীক্ষাটো ভাল নহ'ব সেইটো আপুনি চাই ল'ব তাৰপিছত আপুনি ধৰি লওক এটা ভাল কম্পিউটাৰ বাছনি কৰি ল'লে তাৰপিছত আপুনি ভালকৈ বহিব চিট কমফৰ্টেবলি ভালদৰে একদম বহিব কমফৰ্টেবলি বহি ল'ব কিয়নো আপোনাৰ এইটো এটা গোটেই লাইফৰ এটা কথা আছে আপুনি তাত কম্প্ৰমাইজ কৰিলে নহ'ব এইকাৰণে আপুনি হাতত সময় লৈ যাব লাগিব ফিফ্থত আছে আপুনি গোটেইখিনি কাম কৰিলে চাৰিওটা কাম কৰিলে তাৰপিছত আপুনি ফ'কাছ কৰক আপুনি অলপ টাইম তাত বহি পেলাই এটা মেডিটেশ্যনৰ নিচিনা চকু দুটা মুদি দিয়ক আৰু আপুনি ফ'কাছ কৰক যে মই এতিয়া কি আহিব পাৰে আৰু এইখিনি আহিলে মই কেনেকৈ কাম কৰিম মই হাবাথুৰি নাখাওঁ মই মানে হুলস্থুলীয়া পৰিৱেশত কামটো নকৰোঁ খুব ধুনীয়াকৈ কৰিম যাতে মোৰ একো ভুল নহয় তেনেকৈ আপুনি আৰম্ভ কৰিব পৰীক্ষাটো তো এতিয়া চাওক কি আপোনাক প্ৰশ্ন সুধিব পাৰে কম্পিউটাৰ টেষ্টত আপোনাক প্ৰথমতে এটা MS ৱৰ্ডৰ ডকুমেণ্ট এটা বনাব দিব MS ৱৰ্ড আপোনালোকে যদি MS ৱৰ্ড এতিয়ালৈকে শিকা নাই বা কৰা নাই তেতিয়াহ'লে আপোনালোকে লাগি যাওক আপোনালোকে MS ৱৰ্ড কৰা আৰম্ভ কৰক আৰু যিসকলে আগত কৰা নাই তেওঁলোকেতো খুব বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব কিয়নো আপোনালোকৰ যোনটো টাইপিং স্পীড থাকিব সেইটো তাত বহুত মেটাৰ কৰিব যিসকলে কম্পিউটাৰ শিকিছেও আগত কম্পিউটাৰ শিকাৰ পিছতো আমি ঘৰত কম্পিউটাৰ ব্যৱহাৰ খুব কম কৰোঁ আজিকালি মোবাইলতে সব হৈ যায় গতিকে কম্পিউটাৰৰ ব্যৱহাৰটো এনেও কমি গৈছে তো যেতিয়া আমি কম্পিউটাৰ ব্যৱহাৰ নকৰোঁ কীবৰ্ডত যেতিয়া আমি টাইপিং নকৰোঁ তেতিয়া আমাৰ টাইপিং স্পীডটো বহুত কমি যায় তো গতিকে আপোনালোকে কি কৰিব MS ৱৰ্ডত টাইপিং স্পীড বঢ়াবৰ কাৰণে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক আৰু MS ৱৰ্ডত আপোনালোকক কেনেকুৱা প্ৰশ্ন আহিব পাৰে মই ডিটেইলছত পিছত ভিডিঅ' বনাম আজি এটা আভাস ওপৰা-ওপৰি এটা আভাস দিছোঁ আপোনালোকক MS ৱৰ্ডত আপোনালোকক কি কৰিব এটা পেৰেগ্ৰাফ বনাব দিব MS ৱৰ্ডত এটা পেৰেগ্ৰাফ আপোনালোকক লিখিব দিব আৰু সেই পেৰেগ্ৰাফটো প্ৰায় 250 ৱৰ্ডছৰ মাজত 200ৰ পৰা 250 ৱৰ্ডছৰ মাজত আপোনালোকক এটা পেৰেগ্ৰাফ লিখিব দিব সেই পেৰেগ্ৰাফটো আপুনি লিখিব ধুনীয়াকৈ আৰু লিখাৰ পিছত তাত আপোনাক কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া থাকিব যেনেকৈ ফণ্ট যোনটো থাকে আমাৰ সেই ফণ্টৰ টাইপটো আপোনাক কৈ দিব যে এইটো টাইপ যেনেকৈ টাইমছ নিউ ৰোমান বা তেনেকুৱা যিবিলাক আৰু ফণ্ট টাইপ আছে সেই টাইপবিলাক আপোনাক কৈ দিব যে আপুনি এইটো টাইপত কৰিব এনেকুৱা আপোনাক ক'ব পাৰে যে 3টা পেৰেগ্ৰাফ আপুনি লিখিলে তাৰে প্ৰথম পেৰেগ্ৰাফটো এইটো ফণ্টত লিখিব ছেকেণ্ড পেৰেগ্ৰাফটো এইটো ফণ্টত লিখিব তো আপুনি আগত লিখি ল'ব তাৰপিছত সেইখিনি চিলেক্ট কৰি সেই টাইপটো চেঞ্জ কৰিলে হ'ল তাৰপিছত আপোনাক ক'ব পাৰে যে ফণ্টৰ চাইজৰ কথা ক'ব পাৰে ধৰি লওক টাইপ গ'ল টাইপ যোৱাৰ পিছত আপোনাক সুধিব পাৰে যে ফণ্ট চাইজটো আপুনি তাত যদি কয় যে 10 সাইজত কৰিব লাগে তে গোটেইখিনি আপুনি সিলেক্ট কৰিলে 10 সাইজত গৈ পেলাই এটো 10 কৰি দিলে যদি আপোনাক কয় বলে নহয় এটা প্যাৰাগ্ৰাফ আপুনি 8ত কৰিব লাগে 2 নম্বৰ প্যাৰাগ্ৰাফটো 5ত কৰিব লাগে তেনেকৈ যেনেকৈ ইনস্ট্ৰাকচন দিয়া থাকিব তেনেকৈ কৰিব এলাইনমেন্ট ক'ব পাৰে যে সেন্টাৰ এলাইনমেন্ট হ'ব নেকি ৰাইট এলাইন হ'ব নেকি লেফট এলাইন হ'ব সেইখিনি আপোনালোকে কৰিব এইখিনিৰ ওপৰত আকো ডিটেইলছ আমি ভিডিও বনাম আজি অলপ ওপৰা-ওপৰি কৈ দিছো যে কেনেকুৱা প্ৰশ্ন আহিব পাৰে নেক্সট কি আহিব পাৰে চাওক MS এক্সেল আহিব পাৰে নহয় আহিবই MS ওয়াৰ্ড এটা আহিব MS এক্সেল এটা আহিব এক্সেলত আমি কি কৰিব লাগিব এক্সেলত আমি শীট বনাব লাগিব তাত কি হ'ব আমি ধৰি লওক আমাক ডাটা দিয়া থাকিব সেই ডাটাখিনি ব্যৱহাৰ কৰি আমি টেবুল এটা বনাব লাগিব টেবুলাৰ ফৰ্মত আমি ডাটাটো ৰিপ্ৰেজেন্ট কৰিব লাগিব আৰু হেইটো টেবুলত আমি কিছুমান ফৰ্মুলা আমাক দি দিব যে ধৰি লওক ফৰ্মুলা কেনেকুৱা দি দিব ধৰি লওক আমাক ফৰ্মুলা ইউজ কৰিব দিব আমাক ধৰি লওক কলে যে আপুনি ইয়াত সামেশন কৰিব লাগে আমাৰ এনেকৈ আপুনি টেবুল বনাইছে টেবুল বনোৱাৰ পিছত ধৰি লওক আপোনাক এটো ইয়াত কেইটামান ডাটা ভৰোৱাৰ পিছত ইয়াত টোটেলটো কিমান হয় এইখিনিত লিখিব লাগে তো এই টোটেলটো আমি সামেশন বুলি কওঁ এই সামেশন এই গোটেইখিনিৰ যোগফল আমি ইয়াত লিখিব লাগিব এটো আমাৰ ফৰ্মুলা দ্বাৰা হৈ যায় তাৰ পিছত ধৰি লওক আপোনাক কলে যে এই গোটেইখিনিৰ এভাৰেজ কৰিব লাগে আৰু এটা কলামত তো আপুনি এভাৰেজটো কৰিব পাৰিব হেতুৰ ফৰ্মুলা দ্বাৰা হৈ যাব সেইখিনি আপুনি কৰিব লাগিব তাৰ পিছত এটোত আপোনাক দিব পাৰে যে বৰ্ডাৰ আপুনি কেনেকৈ দিব হ্যাঁ টেবুলটোৰ বৰ্ডাৰ কেনেকৈ দিব কি বৰ্ডাৰ দিব লাগে সেইখিনি আপোনাক ইনস্ট্ৰাকচন দিয়া থাকিব আপুনি কৰিব লাগিব নেক্সট আপোনাক কি সুধিব নেক্সট সুধিব MS পাৱাৰ পইণ্ট বনাব লাগে যোনটোক আমি পাৱাৰ পইণ্ট প্ৰেজেন্টেচন বুলি কওঁ হ্যাঁ তো পাৱাৰ পইণ্ট প্ৰেজেন্টেচনক PPT আপোনাক বনাব দিব পাৰে তো যেতিয়া PPT বনাব দিব তাতো আপোনাক ডাটা কিছুমান দিয়া থাকিব সেই ডাটা অনুযায়ী আপুনি কি কৰিব লাগিব PPT বনাব লাগিব আৰু তাত আপোনাৰ নাম্বাৰ অফ স্লাইড আপোনাক কৈ দিব যে নাম্বাৰ অফ স্লাইড আপোনাক দি দিব যে আপুনি ইমানটা স্লাইড ব্যৱহাৰ কৰিব আৰু আকৌ আপোনাক দি দিব যে
মানে ডিজাইনটো কেনেকুৱা হ'ব লাগে এইখিনি কৈ দিব আৰু স্লাইডৰ যোনটো মানে এটা এক্সপেক্টেড ৰেচিঅ' থাকে যেনেকৈ আমি 16:9 কৰিব পাৰোঁ বা 9:16 কৰিব পাৰোঁ সেইবিলাক আপোনাক মানে ইনষ্ট্ৰাকশ্যন হিচাপে দিয়া থাকিব আৰু আপুনি সেইবিলাক কৰিব লাগিব তো এইখিনি আছিলে আমাৰ ধৰি লওক আপোনাৰ ইণ্টাৰভিউত আপুনি স্কিল টেষ্টত কম্পিউটাৰ টেষ্টত কৰিব লগা কামখিনি এইবিলাক আপোনাৰ পৰীক্ষাৰ সময়ত পৰীক্ষাৰ আগত কি কৰিলে সেইখিনি মই কৈ দিছোঁ 5টা ইনষ্ট্ৰাকশ্যন আপোনালোকক দিয়া হৈছে সোনকালে যাব আৰু কি কেনেকৈ কম্পিউটাৰ চিলেকশ্যন কৰিব এইবিলাক ক'লোঁ আৰু পৰীক্ষাৰ মাজত আপোনালোকে এনেকুৱা প্ৰশ্ন থাকিব প্ৰশ্নৰ উত্তৰ আপোনালোকে লিখিব তাৰপিছত কি কৰিব এইখিনি কৰা হৈ গ'ল আপোনাৰ পাৱাৰ পইণ্ট হৈ গ'ল আপোনাৰ ৱৰ্ড হৈ গ'ল আৰু আপোনাৰ এক্সেল হৈ গ'ল এই তিনিটাই ধৰি লওক প্ৰশ্ন আহিছিলে আৰু এই তিনিটাই আপুনি কৰিলে কৰাৰ পিছত আপোনাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কাম কি আছে আপোনালোক জানেনে আটাইতকৈ ইম্পৰ্টেণ্ট কাম আছে সেইটোক ছেভ কৰা বহুতে কি কৰে এইটোক ছেভ নকৰে ছেভ কৰিব আপোনালোকে ডেস্কটপত এইটো ছেভ কৰি দিব আৰু ছেভ কৰোঁতে তাত যেনেকৈ ধৰি লওক আপুনি ৱৰ্ড ফাইলটো যেতিয়া ছেভ কৰি আছে তেতিয়া আপোনাৰ ৰোল নম্বৰটো লিখিব নাম লিখিব নালাগে আপোনাৰ ৰোল নম্বৰ লিখি ৱৰ্ড ফাইল বুলি লিখি দিব ৰোল নম্বৰ ৱৰ্ড বা ৱৰ্ড ফাইল লিখি ৰোল নম্বৰটো লিখিলে ছেভ কৰি দিলে এইটো ফাইল নেমত কৈ আছোঁ তাৰপিছত ধৰি লওক আপুনি এক্সেলটো কৰি আছে তো এক্সেল লিখি আপোনাৰ ৰোল নম্বৰ লিখি ফাইলটো ছেভ কৰি দিব এইটো ডেস্কটপত তিনিওটা ছেভ কৰিব আৰু তাৰপিছত প্ৰিণ্ট কৰিব কিছুমান জেগাত আপোনাৰ প্ৰিণ্টাৰ এটাই থাকে কিছুমান জেগাত হয়তো প্ৰিণ্টাৰ বেছি থাকিব পাৰে গতিকে প্ৰিণ্টিং যেতিয়া আপুনি কৰিব প্ৰিণ্টিঙত কি হয় এনেকুৱা নহয় যে আপোনাৰ কামখিনি হোৱাৰ লগে লগে আপোনাৰ প্ৰিণ্টিং আপুনি কৰিব পাৰিব তো সেইকাৰণে মই কৈছোঁ ছেভ কৰি দিব নহ'লে কেতিয়াবা কি হয় আপোনাৰ ডাটাটো লষ্ট হ'ব পাৰে আৰু আপুনি সেইটো সময়ত কামটো কৰিও আপুনি একো নম্বৰ নাপাব সেইকাৰণে মই বাৰে বাৰে কৈছোঁ আপোনালোকে আগত ছেভ কৰি দিব প্ৰিণ্ট যেতিয়াই নহওক কিয় আপুনি আগত ছেভ কৰি দিব ছেভ কৰাৰ পিছত আপোনাৰ কোনো অসুবিধা নাই তো এই দুটা আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট বস্তু আপুনি গোটেইখিনি কৰাৰ পিছতো গোটেইখিনি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰাৰ পিছতো একো নম্বৰ নাপাব যদি আপুনি এইটো প্ৰিণ্ট কৰিব নোৱাৰে বা ছেভ কৰিব নোৱাৰে গতিকে এইটো ধ্যান ৰাখিব ছেভ কৰিব আৰু ছেভ কৰোঁতে নিজৰ নাম নিলিখিব নিজৰ নামৰ জেগাত আপুনি কি লিখিব ফাইল নেমটো য'ত আছে তাত নাম ব্যৱহাৰ নকৰিব নিজৰ তাত ৰোল নাম্বাৰটো ব্যৱহাৰ কৰক আপোনাৰ ৰোল নাম্বাৰ ব্যৱহাৰ কৰক আৰু যোনটো ফাইল ৱৰ্ড হ'লে ৱৰ্ড এক্সেল হ'লে এক্সেল আৰু যদি আপোনাৰ PPT হয় তেতিয়াহ'লে আপুনি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বুলি লিখিব এইখিনি আছিলে আমাৰ স্কিল টেষ্টৰ কি হ'ব পাৰে আৰু এইটোৰ এটা সাধাৰণ সম্যক কথাখিনি মই কৈ দিছোঁ ইয়াত পিছলৈ আমি কি কৰিম ডিটেইল ভিডিঅ'বিলাক আনি থাকিম আৰু যদি আপোনালোকৰ তেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব যে স্কিল টেষ্টৰ ওপৰত ভিডিঅ' লাগে ইণ্টাৰভিউৰ কাৰণে মোক বহুতে কৈছে আৰু যিসকলে ইণ্টাৰভিউ ভিডিঅ'টোৰ বিষয়ে নাজানে ইণ্টাৰভিউ ভিডিঅ' এটা ছিৰিজ আমি আনি আছোঁ চলি আছে অলৰেডি সেইটো আপোনালোকে চাবগৈ আৰু যিসকলে এতিয়াও দুমোজাত আছে যে আপোনালোকৰ কাট অফটো ক্লিয়াৰ হ'ব নে নহ'ব আপোনালোকে নিশ্চয় OMR শ্বীট চেক কৰি পেলাই আপোনালোকে নিশ্চয় আপোনালোকৰ পাবলগীয়া মাৰ্কখিনি এটা আইডিয়া কৰিব পাৰিছে তো তথাপি যদি আপোনালোকে কাট অফটো এতিয়ালৈকে গম পোৱা নাই গতিকে আপোনালোকে মোৰ কাট অফৰ ছিৰিজ আছে সেইটো কাট অফৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে নিশ্চয় চাব আৰু এতিয়া আমি চাওঁ যে আমাৰ স্কিল টেষ্টত নম্বৰ কিমান থাকিব তো এইখিনিতে আমি দেখা পাম এইটো আমাৰ SLRCৰ পৰা ন'টিচ দিয়া হৈছিলে এইটো ন'টিচ অনুযায়ী আমাৰ পৰীক্ষা কেনেকৈ হ'ব কিমান নম্বৰ থাকিব এইখিনি আমি পাই গৈছিলোঁ আৰু এইটোতে তলত আমাৰ ইয়াত লিখা আছে যে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট একদম লাষ্টৰ লাইনটো চাওক 2 নম্বৰ যোনটো পইণ্ট আছে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল হেভ টু এপিয়াৰ দ্য স্কিল টেষ্ট বা স্কিল টেষ্টত কিমান নম্বৰ আছে ইয়াত লিখা আছে 25 মাৰ্কছ গতিকে কোনো আমাৰ কনফিউজন থাকিব নালাগে স্কিল টেষ্টত 25 মাৰ্কছে থাকিব তো 15 থাকিব নে 25 থাকিব সেইটো লৈ আপোনালোকে এতিয়াৰ পৰা আৰু সময় নষ্ট নকৰিব মই ইয়াতে ক্লিয়াৰ কৰি দিলোঁ যে 25 নম্বৰ থাকিব তো সেইটো আপোনালোকে মন কৰিব আৰু এইখিনি মন কৰাৰ পিছত আপোনালোকে প্ৰেক্টিছত লাগি যাওক ঠিক আছে তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ